নমস্কাৰ বন্ধু-বান্ধৱীসকল, কেনে আছে সকলো? নিশ্চয় ভালে আছে। বন্ধু-বান্ধৱীসকল, মহাত্মা বিদুৰৰ কথা নিশ্চয় শুনিছে। মহাত্মা বিদুৰ যমৰজাই নিজৰ শাস্তিৰ বাবে অভিশাপ স্বৰূপে বিদুৰ ৰূপে জন্ম লৈছিল। বন্ধু-বান্ধৱীসকল, মহাত্মা বিদুৰৰ নীতিসমূহৰ দ্বাৰা আমাৰ জীৱনটো সহজ সৰল কৰি তুলিব পাৰি। আজি তেওঁৰ নীতিসমূহৰ পৰা এনে কিছুমান কথা আলোচনা কৰিম, যিকেইটা কথাত 10জন এনে ব্যক্তি আছে, যি 10জন ব্যক্তিৰ পৰা আমি আতৰত থাকিব লাগে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ আহক। বিদুৰ নীতি অনুসৰি যিজন ব্যক্তিয়ে নিচাযুক্ত দ্ৰব্য সেৱন কৰে, সেইজনৰ পৰা আঁতৰত থকাটোৱে শ্ৰেয়। নিচা শৰীৰত প্ৰৱেশ কৰাৰ পাছত ব্যক্তিৰ ভাল বেয়াৰ কোনো জ্ঞান নাথাকে আৰু কেতিয়াবা এনেকুৱা কামো কৰি পায় যিটো কাম তেওঁ কৰিব নালাগে। নিচাসক্ত মানুহে কৰা বেয়া কামৰ পৰিণতি হিচাপে লগত থকাজনেও দোষী সাব্যস্ত হ'ব পাৰে। সেইবাবে এনে ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব লাগে। দ্বিতীয়জন হৈছে অসাৱধান মানুহ। বিদুৰ নীতি অনুসৰি অসাৱধান ব্যক্তিৰো ভাল বেয়াৰ জ্ঞান নাথাকে, সেইবাবে এইজনৰ লগতো থাকিব নালাগে। সেইজন ব্যক্তিৰ অসাৱধানৰ বাবে আমি লগত থকাজনো বিপদত পৰিব পাৰোঁ। উদাহৰণস্বৰূপে, গাড়ী চলোৱাৰ সময়ত অথবা কোনো বিপদজনক কাম কৰি থকাৰ সময়ত এনে ব্যক্তিৰ অসাৱধানতাৰ ফলাফল আমি লগত থকাজনেও ভুগিবলগীয়া হয়। গতিকে অসাৱধান মানুহৰ পৰা আঁতৰত থকাটোৱে শ্ৰেয়। তৃতীয়জন হৈছে পাগল ব্যক্তি। যিজন ব্যক্তিৰ মানসিক সন্তুলন বেয়া, তেওঁ ভুল শুদ্ধ ভাল বেয়াৰ কোনো তুলনা কৰিব নোৱাৰে। তেনে লোক বিনা কাৰণতে যিকোনো কথা কৈ থাকে আৰু তেনেলোকৰ পৰা দূৰত থাকিব লাগে। পাগল ব্যক্তিয়ে যিকোনো কাৰণ অবিহনেই হিংসাত্মক হৈ উঠিব পাৰে অথবা সন্মানৰ যোগ্য ব্যক্তিকো অসন্মান কৰিব পাৰে। গতিকে কেতিয়াবা পাগল ব্যক্তিৰ লগত থকাজনেও গালি অথবা মাৰ খাবলগীয়া হ'ব পাৰে। এনে ব্যক্তিৰ পৰা আঁতৰত থকাটোৱে আমাৰ বাবে ভাল। চতুৰ্থজন হৈছে ভাগৰুৱা ব্যক্তি। যিজন ব্যক্তি গোটেই দিন পৰিশ্ৰম কৰি ভাগৰুৱা হৈ থাকে, এনে ব্যক্তিৰো ভাল বেয়াৰ জ্ঞান নাথাকে। ভাগৰুৱা ব্যক্তিয়ে কাৰো লগত বিবাদ নকৰে, কেৱল মাত্ৰ আৰাম বিচাৰে। যদি এই আৰামৰ সময়ত বাধা আহে, তেতিয়া ভাল বেয়া নিৰ্ণয় ল'ব নোৱাৰা হয়। এনে সময়ত লগত থকাজনে ইয়াৰ ফল ভুগিবলগীয়া হয়। গতিকে ভাগৰুৱা ব্যক্তিৰ পৰা আঁতৰত থকাটোৱেই ভাল। পঞ্চমজন হৈছে খঙাল ব্যক্তি। যিজন ব্যক্তিৰ সৰু সৰু কথাত খং উঠে, তেনে ব্যক্তিৰো ধৰ্ম অধৰ্মৰ মাজত কোনো পাৰ্থক্য বিচাৰি নাপায়। এনে ব্যক্তি সৰু সৰু কথাত খং কৰি আক্ৰমণাত্মক হৈ পৰিব পাৰে। গতিকে এনে ব্যক্তিৰ সংগৰ পৰা আঁতৰত থাকিব লাগে। ষষ্ঠজন হৈছে বোকাতুৰ ব্যক্তি। বোকাতুৰ ব্যক্তিৰ ধৰ্ম অধৰ্মৰ জ্ঞান নাথাকে। তেওঁলোকে ভোক নাইকিয়া কৰিবলৈ যিকোনো কৰিব পাৰে। বোকাতুৰ ব্যক্তিয়ে চোৰ ডকাইত ইত্যাদি ঘটনা ঘটাব পাৰে। তেওঁৰ স্বভাৱ লাগিলে ভালেই হওক, ভোকে তেওঁক এইটো কৰিবলৈ বাধ্য কৰায়। গতিকে বোকাতুৰ ব্যক্তিৰ সংগ নোলোৱাটোৱে ভাল। সপ্তমজন হৈছে লোভীয়া মানুহ। আমি আগৰ পৰাই শুনি আহিছোঁ যে লোভ মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। লোভেই পাপ, পাপে মৃত্যু। লোভীয়া ব্যক্তিয়ে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে যিকোনো কৰিব পাৰে। এনে লোকে ধৰ্ম অধৰ্মৰ বিষয়ে একো নাভাবে। এনে লোকে পৰিয়াল, বন্ধু, সম্বন্ধীয় অথবা অন্য ব্যক্তিৰ লগত বেয়া কৰিবলৈ এবাৰো নাভাবে। সেইবাবে এনে লোকৰ সংগ নোলোৱাই ভাল। আজিৰ অষ্টমজন ব্যক্তি হৈছে ভয়াতুৰ ব্যক্তি। ভয়াতুৰ ব্যক্তিয়ে এডাল কেঁচু সাপৰ দৰে দেখিব। তেওঁ সদায় এইটো ভাবে যে ক'ৰবাৰ পৰা কোনো ব্যক্তিয়ে বা কোনোবাই তেওঁৰ লোকচান যাতে নকৰে। এনেকুৱা ব্যক্তিয়ে ভুল শুদ্ধৰ বিচাৰ কৰিব নোৱাৰে। মৃদু বতাহকো এওঁলোকে ধুমুহা বুলিয়ে ভাবিব। ভয়াতুৰ ব্যক্তিয়ে ওচৰত থকাজনকো সন্দেহৰ চকুৰে চায়, লাগিলে সেইজন আপোনজনেই নহওক কিয়। গতিকে এনে ব্যক্তিৰ পৰা আঁতৰত থাকিব লাগে। আজিৰ নৱমজন ব্যক্তি হৈছে কামী ব্যক্তি। কাম বাসনা যেতিয়া এজন ব্যক্তিৰ ওপৰত সোমায়, তেতিয়া ভুল শুদ্ধৰ জ্ঞান সেই ব্যক্তিজনৰ নাথাকে। কামী ব্যক্তিয়ে যিকোনো ব্যক্তিৰ লগত বেয়া ব্যৱহাৰ কৰিব পাৰে। এনেকুৱা ব্যক্তিৰ লগত থকাজনেও কেতিয়াবা অপমানৰ সন্মুখীন হ'বলগীয়া হয়। এনে ব্যক্তিৰ লগত থাকিলে সমস্যাৰ বাহিৰে একো লাভ নকৰে।
সোনকালে কাম কৰিবলৈ বিচৰা ব্যক্তিজন। এনে ব্যক্তিয়ে কামসমূহ সোনকালে কৰিবলৈ কেতিয়াবা শ্বৰ্টকাট ৰাস্তাও আঁকোৱালি লয়। কেতিয়াবা এনে লোকৰ হাতত বেয়া কামো হৈ যায়। লোকৰ স্বভাৱ বেয়া নহয় যদিও কিন্তু কামত বেছি জল্দা-জল্দি কৰাৰ ফলত বহু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয়। গতিকে এনে লোকৰ পৰা দূৰত থকাটোহে ভাল। বন্ধু-বান্ধৱীসকল, বিদুৰ নীতিৰ অনুসৰি এই 10জন মানুহেই আছিল যি 10জন মানুহৰ পৰা আমি দূৰত থাকিব লাগে। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ যদি কিবা মন্তব্য আছে তলৰ কমেণ্টত জনাব। আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ।